নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ বিসংগতি, লগতে ৰাজ্যত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আনহাতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ একেলগে চাব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, সকলো বিষয়ৰ পৰীক্ষা দিয়াৰ পাছতো এটা বিষয়ৰ পৰীক্ষাত অনুপস্থিত দেখুৱালে মাৰ্কশ্বিটত। গোলাঘাটৰ কাকডোঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তনয়া বৰাৰ ফলাফলত বিসংগতি। প্ৰথম স্থানত উত্তীৰ্ণ ছাত্ৰীগৰাকীয়ে অৱতীৰ্ণ হৈছিল আটাইকেইটা বিষয়ৰ পৰীক্ষাত। ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষাত অনুপস্থিতি দেখুৱাত তনয়া বৰা। ক্ষেত্ৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক উচিত তদন্ত কৰাৰ দাবী ছাত্ৰীগৰাকীৰ। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, ধেমাজিত গুলীচালনাৰ ঘটনাত অভিযুক্ত পাঁচ অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিশ্ব পৰিৱেশৰ দিনাখন ধেমাজিৰ পাণবাৰীত সংঘটিত হৈছিল এক নিৰ্মম ঘটনা। পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল দুগৰাকী অসমীয়া লোকে। অসম অৰুণাচল সীমান্তত ধেমাজি জিলা গোগামুখ আৰক্ষী থানাৰ অধীনত জয়ৰামপুৰ পাণবাৰীত সংঘটিত হৈছিল এই নৃশংস ঘটনা। গছপুলি ৰোপণ কৰিবলৈ যোৱা নিৰস্ত্ৰ অসমীয়াৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই বৰ্বৰোচিতভাৱে গুলীচালনা কৰাৰ উপৰিও হানিকুচি নৃশংসভাৱে হত্যা কৰিছিল দুগৰাকী নিৰীহ অসমীয়াক। ইয়াৰ উপৰিও আন চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল। সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে ধেমাজি জিলা। লগে লগে বিভিন্ন দল সংগঠনে অসম আৰু অৰুণাচলৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে দুৰ্বৃত্তৰ গ্ৰেপ্তাৰৰ দাবীত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰি পথ অৱৰোধ কৰে। ইয়াৰ পাছতে নিশাৰ ভাগত অৰুণাচলৰ লয়াৰ চিয়াং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু অসমৰ ধেমাজি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো আলোচনাত মিলিত হয়। লগতে সোমবাৰে নিশাত জিলা অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ ধেমাজিৰ উপস্থিত হৈ দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীৰ হাতত গতাই দিবলৈ লয়াৰ চিয়াং জিলাৰ প্ৰশাসনক দাবী জনায়। লগতে ৰাজ্যৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ, মৰিগাঁৱত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কেইবাটাও তিয় সংগঠনৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মৰিগাঁৱত সদৌ তিয় ছাত্ৰ সন্থা, সদৌ মহিলা সন্থা, তিয় সংস্কৃতি সমাজৰ উদ্যোগত গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। তিয় ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তিয় স্বায়ত্তশাসিত পৰিষদ সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা, ৰাজধানী সম্প্ৰসাৰণৰ সিদ্ধান্ত বাতিল কৰা, কাৰ্বি আংলং জিলাত থকা তিয়সকলৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰাৰ আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। ইয়াৰ উপৰিও মধ্য অসমৰ জনজাতীয় সংৰক্ষিত বিধানসভা সমষ্টি গঠন কৰা, অসমৰ বেল্ট এণ্ড ব্লক আৰু বিটিআৰত বাংলাদেশী হিন্দু বাঙালীৰ মাটিৰ অধিকাৰ প্ৰদানৰ ঘোষণা বাতিল কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি ৬ দফীয়া দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে। মঙলবাৰে এই গণধৰ্ণাৰ কাৰ্যসূচীৰ জৰিয়তে সদৌ তিয় ছাত্ৰ সন্থা, সদৌ জিলা মহিলা সন্থা, তিয় সাংস্কৃতিক সমাজে ঘোষণা কৰে এলানি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী।